1987 চনত হৃদৰোগত আক্ৰান্ত হৈ এমজিআৰৰ মৃত্যু হয়। তেখেতৰ মৃত্যুৰ পাছতে পাৰ্টিৰ সদস্যসকলৰ জয়াললিতাৰ ওপৰত ক্ষোভ ওলোৱাৰ পথটো মুকলি হৈ পৰে আৰু তেওঁলোকে জয়াললিতাক অপমানিত কৰাৰ কোনো ধৰণৰ সুযোগ এৰি দিয়া নাছিল। এমজিআৰৰ মৃত্যুত উলিওৱা জনতা যাত্ৰাৰ সময়ত জয়াললিতাক তেওঁৰ দলৰ নেতাসকলে সামাজিকভাৱে যথেষ্ট অপদস্থ কৰিছিল। আনকি এমজিআৰৰ মৃত শৰীৰৰ ওচৰতো তেওঁক থিয় হোৱাৰ অনুমতিও দিয়া হোৱা নাছিল। ঠেলিয়াই গতিয়াই তেওঁক আঁতৰাই পঠোৱা হৈছিল। তথাপিও জয়াললিতাই হাৰ নেমানি এমজিআৰৰ শেষ যাত্ৰাৰ বাবে সাজু হোৱা গাড়ীখনত কেৱল উঠিছিলহে। তেওঁলোকৰ পাৰ্টিৰ এজন জ্যেষ্ঠ নেতাই তেওঁক চলন্ত গাড়ীখনৰ পৰা নমাই দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। তেওঁ গচকি ঠেলিয়াই মানুহৰ ভিৰটো পাৰ হৈ গৈছিল আৰু তেওঁ কেৱল এটা ভাৰাক্ৰান্ত মনৰ লগতে এটা ভাৰাক্ৰান্ত শৰীৰ লৈ নিথৰ হৈ আঁতৰৰ পৰাই চাই ৰৈছিল তেওঁৰ প্ৰিয় অভিনেতা গুৰু বনাম সহকৰ্মীজনৰ মৃত্যুৰ সেই শেষ যাত্ৰাত। অন্যায়, অপযশ আৰু গুৰুৰ মৃত্যুৰ দুখে তেওঁক আৱৰি ধৰিছিল। ইচ্ছা কৰিলে তেওঁ বেচেৰি হৈ বহি ৰ'ব পাৰিলে হয়, কিন্তু তেওঁৰ সিদ্ধান্ত আছিল সংগ্ৰামৰ, আবাহন কৰিছিল এখন নতুন যুদ্ধ, এইবাৰ ৰাজনীতিত আৰু শক্তিশালী ৰূপত প্ৰৱেশ কৰি। এমজিআৰৰ মৃত্যুৰ পাছত যেতিয়া তেওঁ অপজিশ্যনৰ লিডাৰ নিযুক্ত হৈ পোনপ্ৰথমবাৰৰ বাবে তামিলনাডুৰ বিধানসভাৰ মাজমজিয়াত ভৰি থৈছিল, পুৰুষৰ প্ৰাধান্যতাৰে আৱৰি থকা এখন ৰংগমঞ্চ একমাত্ৰ এগৰাকী মহিলা হৈ থিয় হোৱাটোৱে যেন তেওঁৰ পাপ হৈছিল। কাৰণ সেইদিনাখন যিটো ঘটনা ঘটিছিল সেই ঘটনাটো তামিলনাডুৰ লগতে ভাৰতৰ ৰাজনীতিৰ ইতিহাসত এক কলা অধ্যায় হিচাপে লিপিবদ্ধ হৈ ৰ'ব। অপজিশ্যনৰ লিডাৰ হিচাপে জয়াললিতাই পোনপ্ৰথমবাৰৰ বাবে বিধানসভাত ভাষণ দিবলৈ খাৰা হৈছিল। সেই সময়ত তামিলনাডুৰ মুখ্যমন্ত্ৰী আছিল এম কৰুণানিধি। অপজিশ্যনৰ লিডাৰ হিচাপে জয়াললিতাই নিৰ্ভয়ে যেতিয়া বাজেট সম্পৰ্কীয় প্ৰয়োজনীয় প্ৰশ্নসমূহেৰে নিজৰ বক্তৃতা উপস্থাপন কৰিছিল, ৰুলিং পাৰ্টিৰ নেতাসকলে বিষয়ৰ ফালৰি কাটি তেওঁক অপভাষাৰে অপমান কৰিবলৈ লয়। তেওঁ আৰু এমজিআৰৰ সম্পৰ্কক লৈ কটু কথা ক'বলৈ লয়। এগৰাকী নাচনেৱালী এই ৰাজনৈতিক সভাত উপস্থিত থকাৰ যোগ্য নহয় বুলি উপলুঙা কৰে। দুই পক্ষৰ মাজত নানান ধৰণৰ তৰ্কাতৰ্কি হয় আৰু তাৰ মাজতে দুজনমান নেতাই জয়াললিতাক বহা ঠাইৰ পৰা উঠাই চৰিয়াবলৈ আৰু লঠিয়াবলৈ লয়। কোনোৱে তেওঁক চুলিত ধৰি টানি আনি শাৰীৰিকভাৱে অপদস্থ কৰিবলৈও চেষ্টা কৰে। কণা ৰজা ধৃতৰাষ্ট্ৰই মহাভাৰত কালত মৌন হৈ দ্ৰুপদীৰ বস্ত্ৰঘৰত নিৰীক্ষণ কৰাৰ দৰে সেই সময়ৰ মুখ্যমন্ত্ৰী কৰুণানিধিয়েও কলিযুগৰ এই দ্ৰুপদীৰ অপমানৰ কেৱল নীৰৱ দৰ্শক হৈ ৰ'ল। মুখৰ পৰা তেওঁৰ টু শব্দ এটাও নোলাল। পুৰুষ প্ৰধান এই সমাজত নাৰীৰ স্থানৰ পৰিসৰ তাতেই অনুমান কৰিব ভালকৈ পৰা যায়। কিন্তু জয়াললিতাৰ সাহস আৰু পৰাক্ৰমে এই পুৰুষ প্ৰধান সমাজক এইটো ভালকৈ বুজাই দিলে যে যেতিয়া এগৰাকী নাৰীৰ আত্মসন্মানত আঘাত হয়, যেতিয়া এগৰাকী নাৰীৰ স্বাভিমান জাগি উঠে আৰু যেতিয়া এগৰাকী নাৰীয়ে নিজকে চিনি উঠে, তেতিয়াই দুৰ্বল নাৰী সবল কালীলৈ পৰিৱৰ্তন হয় আৰু জীৱনৰ সকলো যুদ্ধ জয়ৰ বাবে সাজু হৈ উঠে আৰু তেতিয়াই সফলতাই নাৰীৰ সাহসৰ ইতিহাস ৰচে। সেইদিনা জয়াললিতাৰ ধৈৰ্যৰ সীমা ছিঙি গৈছিল। আত্মসন্মানত হোৱা আঘাতে তেওঁৰ সত্তাক জগাই তুলিছিল। তেওঁ চুকত বহি চকুপানী টুকি নিজৰ অৱস্থাৰ সহানুভূতি লোৱা নাছিল, বৰং তেওঁ মা কালীৰ অৱতাৰ লৈ সংসদ ভৱনৰ পৰা ওলাই আহিছিল। তেওঁ যেতিয়া সংসদৰ পৰা ওলাই আহিছিল, তেওঁৰ চকুত ভয় আৰু সংকৰৰ কোনো চিহ্ন নাছিল। অপমান আৰু অপযশৰ তাড়নাত তেওঁৰ চকুহাল ৰঙা হৈ জ্বলি উঠিছিল। সংবাদ মাধ্যমৰ পৰা তেওঁ পলোৱা নাছিল, বৰং সংবাদদাতাসকলৰ চকুত চকুত হৈ কৈছিল, আজি এই সংসদ ভৱনত এগৰাকী নাৰীৰ হোৱা অপমান মই কেতিয়াও নাপাহৰো। আৰু মই শ্ৰী জয়াললিতাই সংবাদ মাধ্যমৰ ওচৰত আজি প্ৰতিজ্ঞা কৰিছো যে মই এগৰাকী মুখ্যমন্ত্ৰী হৈহে এই সংসদ ভৱনত প্ৰৱেশ কৰিম। গতিকে এয়া মোৰ হাৰ বুলি আপোনালোকে ভুল নকৰিব। সেইদিনা তেওঁ সংসদৰ পৰা এগৰাকী দুৰ্বল পীড়িতা হৈ ওলাই অহা নাছিল, বৰং এগৰাকী আঘাতপ্ৰাপ্ত বাঘিনী হৈ ওলাই আহিছিল, যাৰ উদ্দেশ্য কেৱল নিজক প্ৰমাণ কৰি দেখুওৱা, লগতে এই পুৰুষ প্ৰধান সমাজক বুজাই দিয়া যে মহিলা মানে উপভোগৰ সামগ্ৰী নহয়, মহিলা মানে সুযোগৰ স্থল নহয় আৰু মহিলা মানে দুৰ্বলতাৰ গৰাকী নহয়। পুৰুষ যদি মানুহ হয়, মহিলাও পুৰুষৰ সমানেই মানুহ
আৰু মানুহ হিচাপে এই সমাজত সন্মান আৰু সম অধিকাৰেৰে জীয়াই থকাৰ অধিকাৰ মহিলাৰো আছে। নিজৰ শাৰীৰিক তথা অমানৱিক শক্তিৰ প্ৰয়োগ কৰি পুৰুষ সমাজে মহিলাৰ পৰা তেওঁলোকৰ সেই অধিকাৰ কাঢ়ি ল'ব নোৱাৰে। সেইদিনা হৈ যোৱা ঘটনাৰ পাছত নিজৰ কথাৰ মতে জয়াললিতাই অপজিশ্যনৰ লিডাৰ হৈ থকা সময়ছোৱাত সংসদ ভৱনত আৰু ভৰি নিদিলে। আৰু 2 বছৰৰ পাছত নিৰ্বাচনত কৰুণানিধিৰ লগত প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ বিপুল ভোটত জয়ী হয় আৰু তেওঁ কথা দিয়াৰ দৰে মুখ্যমন্ত্ৰী হৈহে সংসদ ভৱনত ভৰি থয়। তেওঁৰ এই বিজয় কেৱল ৰাজনৈতিক বিজয় নাছিল, ৰাজনীতিৰ ইতিহাসত নাৰীৰ অধিকাৰৰ লগতে তেওঁৰ সততা, সাহসিকতা আৰু আত্মসন্মানৰো বিজয় আছিল। কাৰণ পুৰুষ প্ৰধান সমাজত তেওঁ এগৰাকী নাৰী হৈও মূৰ তুলি থিয় হোৱাৰ সাহস কৰিছিল। যি ঠাইত নাৰীৰ কোনো স্থান নাই বুলি ভ্ৰমত থকা পুৰুষসকলৰ ভ্ৰম, সেই একে ঠাইতে অকলে দৃঢ়তাৰে থিয় হৈ ভঙাৰ চেষ্টা কৰিছিল। তেওঁতো সাধাৰণ আছিল, কিন্তু তেখেতৰ সাহস, সংঘৰ্ষ, দৃঢ়তা আৰু এক অসাধাৰণ জীৱনে তেওঁক মহান কৰি তুলিছিল। মুখ্যমন্ত্ৰী হিচাপে জয়াললিতাৰ শাসন আছিল কঠোৰ, শৃংখলাবদ্ধ আৰু একক সিদ্ধান্তমূলক। তেওঁ কেবিনেটত নিজৰ নিয়ন্ত্ৰণ বজাই ৰাখিছিল, দলীয় শাসনত কাকো সহজে প্ৰশ্ন তুলিবলৈ দিয়া নাছিল আৰু তেওঁ হৈ পৰিছিল দক্ষিণৰ আইৰণ লেডি। এগৰাকী অভিনেত্ৰীৰ পৰা ৰাজনীতিবিদলৈ, এগৰাকী ৰাজনীতিবিদৰ পৰা মুখ্যমন্ত্ৰীলৈ আৰু এগৰাকী মুখ্যমন্ত্ৰীৰ পৰা আম্মালৈ। জয়াললিতাৰ জীৱন কেৱল সফলতাৰ কাহিনী নাছিল, ই আছিল অপমান, প্ৰতিবাদ, সংগ্ৰাম, পতন আৰু উত্থাপনৰ কাহিনী। তেওঁক লৈ বিতৰ্ক আছিল, সমালোচনা আছিল, অভিযোগো আছিল, কিন্তু সকলোবোৰৰ মাজতো এটা কথা অস্বীকাৰ কৰিব নোৱাৰি, তেওঁৰ নিজৰ নামটো তামিলনাডুৰ ইতিহাসত চিৰদিনৰ বাবে লিখি থৈ গ'ল। 2016 চনৰ 5 ডিচেম্বৰত তেওঁৰ মৃত্যু হয়, কিন্তু তামিলনাডুৰ ৰাইজৰ হৃদয়ত আম্মাৰ প্ৰভাৱ আজিও জীয়াই আছে। তেওঁ এগৰাকী ৰাণীৰ দৰে ৰাজত্ব কৰিছিল আৰু এগৰাকী মাতৃৰ দৰে সেৱা আগবঢ়াইছিল। সেয়ে হয়তো মৃত্যুৰ ইমান বছৰ পাছতো তেওঁ আজিও তামিলনাডুৰ আম্মা হৈয়ে আছে। শ্ৰী জয়াৰাম জয়াললিতাৰ সংগ্ৰাম আৰু সংঘৰ্ষৰ এই কাহিনীৰ পৰা মইতো এটা কথাই শিকিলো যে जीत की खातिर जुनून होना चाहिए, खौलता उबलता खून होना चाहिए, ये आसमान भी आ जाएगा जमीन पर, बस इरादों में जीत की गूंज होनी चाहिए। জয়াললিতাই তেখেতৰ এটা ইণ্টাৰভিউত উল্লেখ কৰিছিল যে তেওঁ দুটাকৈ লাক্সাৰী প্ৰফেশ্যনত নিজৰ ইচ্ছাৰ বিৰুদ্ধে সোমাই পৰিছিল। প্ৰথমটো ফিল্ম ইণ্ডাষ্ট্ৰী মাকৰ প্ৰেছাৰত আৰু দ্বিতীয়টো পলিটিক্স ছুপাৰষ্টাৰ MGRৰ প্ৰেছাৰত। কিন্তু তেওঁ কয় যে মোৰ ভাল পোৱা কাম হওক বা নহওক, যদি মই কিবা এটা কাম হাতত লওঁ তাত মই মোৰ যি জান সকলো লগাই দিওঁ, আৰু হয়তো সেইকাৰণেই বহুত সংঘৰ্ষৰ মাজতো মই দুয়োটা ফিল্ডতে সফলতাৰে আকাশ চুবলৈ সক্ষম হৈছিলোঁ। Once I take up something, once I decide to do something, whether I like it or not, I give it my all. I must excel in it. I must do it superlatively well. So, আশা ৰাখিছোঁ আমাৰ এই ভিডিঅ'টোৱে আপোনালোককো যথেষ্ট প্ৰেৰণা যোগাব। ধন্যবাদ, নমস্কাৰ।